এটি সৰু ভিডিঅ'লৈ আকৌ আপোনালৈ আহিছোঁ। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক ধন্যবাদ, আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আছাম ষ্টাডি পইণ্টক। তেন্তে ভিডিঅ'টোত আৰম্ভ কৰোঁ বলক। মই জনাব খোজোঁ যে আছাম পুলিচে ৰিচেণ্টলি এটা পষ্ট ফেচবুকত শ্বেয়াৰ কৰি জনাইছে যে SI আৰু কনষ্টেবলৰ বাবে হ'বলগীয়া PS টেষ্ট আৰু PE টেষ্ট এই ফেব্ৰুৱাৰী মাহতে হ'ব গৈ আছে। আপুনি স্ক্ৰীনত দেখা পাইছে, ইয়াত লিখা আছে SI বাবে হ'বলগীয়া PST আৰু PET এই ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে হ'ব, আৰু কনষ্টেবলৰ বাবে হ'বলগীয়া এই টেষ্টটো ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা আৰম্ভ হ'ব। আপুনি ইয়াত দেখা পাইছে লিখা আছে PST and PET for SI is likely to be held in early February, অৰ্থাৎ ফেব্ৰুৱাৰী আৰম্ভণিতে হ'ব, আৰু same for the constable is supposed to be held in middle February, অৰ্থাৎ কনষ্টেবলৰ বাবে হ'বলগীয়া PS টেষ্ট আৰু PE টেষ্ট ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা আৰম্ভ হ'ব। সেয়ে সকলোৱে ইয়াৰ বাবে সাজু থাকক। আপুনি স্ক্ৰীনত দেখা পাইছে, পঢ়ি ল'ব, আৰু আপুনি আছাম পুলিচৰ ৱেবছাইটত যায়ো নটিফিকেশ্যন চেক কৰিব পাৰে। ইয়াত লিখা আছে টুডে Assam Police has shared a post regarding SI, UB and Constable UB and AB both recruitment on Facebook through its official social media handle. As per the said post, state government has given the go-ahead for PST and PET for Sub-Inspector UB as Constable recruitment. ৰিচেণ্টলি আছাম পুলিচে ফেচবুকত এটি পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে PST আৰু PET SI আৰু কনষ্টেবলৰ বাবে এই ফেব্ৰুৱাৰী মাহতে হ'ব গৈ আছে। ধন্যবাদ।